Welcome to my new vlog. কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে আৰু আজি এতিয়া 4:30 মান বাজিল আৰু মই ওলাইছো মোৰ মাইহঁত আমি এতিয়া হাতীমৰা যাম তো চেষ্টা কৰিম হাতীমৰা ধানবাগ দেখাব আৰু ওচৰ পাজৰ পৰিৱেশবিলাক তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ফাইনালি হাতীমৰা পাই গ'লো আৰু নদীখন চাওক কিমান ধুনীয়া লাগিছে বৰ্তমান পানী কম আছে আৰু আমি ইয়াৰ ৰাস্তা দি ওপৰলৈ গৈ আছো আৰু কি ধুনীয়া চাওক এবাৰ মন্দিৰ চাওক ওপৰত আৰু যে আমি গৈ আছো এপিনে কাষতে ব্ৰহ্মপুত্ৰ একে ওচৰতে ইয়াৰ পৰা বোলে মোবাইলটো পৰি যাব লাগে ভাল হ'ব এপিনেও যাব পাৰি আমি আহোঁতে এপিনে আমি গৈ আছো ওপৰত আৰু ফাইনেলি থান পাই গ'লো সেয়াই হাতীমৰা থান আৰু এতিয়া আমি ইয়াৰ চাৰিওফালে এপাক ঘূৰি আহিম এপিনৰ পৰা এপাক ঘূৰি পেলাই আৰু পাৰ চাওক কিমান আছে পুৰা ধুনীয়া বতাহ দি আছে আৰু ধুনীয়া আহি আছে আমি মন্দিৰত পাছফাল পালোহি মন্দিৰ একদম পুৰা ধুনীয়া জেগাত আছে এইপিনে ব্ৰহ্মপুত্ৰ আৰু এইপিনে মন্দিৰ ধুনীয়া মাহীৰ আগত গ'ল পুৰা এপাক ঘূৰি আহিলে ইফালেদি এতিয়া সন্ধিয়া হৈছে কাৰণে অকণ কোৱালিটিটো বেয়া আহিব পাৰে কিন্তু দিনত আহিছে আমি অকণ অহাটো দেৰি হ'ল ছাগলী এটা আছে পালি চাওক মেকুৰীৰ লগত পুৰা খেলি আছে মেকুৰীৰ লগতে খেলি আছে সেয়া চাওক ইয়াত বহুত ধুনীয়াকৈ ফটো উঠি আছে মন্দিৰৰ গৈতে মাইনাহঁত ময়ো উঠিলোঁ দুখনমান
আৰু এজনী মেকুৰীজনী চাওক কি ধুনীয়া ভিউ আহিছে এখনৰ ফটো ক্লিক কৰি আছোঁ আৰু এইফালে মন্দিৰ তলত আহিছোঁ সেইপিনে এয়া ভণ্টি মাহী আৰু এয়া ধুনু মইনা মাইনা মা ওপৰতে আছে আৰু চাওক কিয় পাখি তললৈ নামি আছোঁ আন্ধাৰে হৈ গ'ল আহোঁতে তললৈ এতিয়া গৈ আছোঁ এতিয়া ঘৰ যাওঁ আৰু অথনি এইটো দি গৈছিলোঁ আৰু এতিয়া এইটো দি আহিছোঁ আৰু বৰ্তমান পালোহি ঘৰ হাতীমাৰাৰ পৰা আহি আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট এটা ধামাকা ব্লগৰ লগত লগ পাই আছোঁ তো তেতিয়ালৈকে বাই